Hello guys, welcome to our channel. আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। সো আজি আমি আহিছো এটা নতুন ভিডিও লৈ আৰু আমি আজি যাম কামাখ্যা মন্দিৰলৈ হয়নে? হয় হয়। সেইকাৰণে আমি ভাবিছো আজি ব্লগিং কৰিম কামাখ্যা মন্দিৰত যোৱা। সো আপোনালোকে ভিডিওটো চাই থাকক। সো এখেতে স্কুটিখন অলপ সাফা কৰি লৈছে যোৱাৰ আগত আৰু আজি খুব ৰ'দ নেজানো আৰু কি হয় যাব লাইছিল আমি হেলমেট পিন্ধোতে তার ক্লিপে ভাঙি রাখিল এই গাইস মোর কই ভাঙি দিলে হেলমেট পিন্ধিব বলো কই থাকো সদায় দৰে আজিও আমাৰ আধা ৰাস্তাত তেল শেষ হ'ল আৰু এতিয়া পণ্ডিতে ভৰাই আছে কিছু নহ'লে আমাৰ আধৰুৱা হয় ভিডিঅ' আমি আহি পালো ইয়াতে স্কুটি পাৰ্কিং কৰিছো আৰু এতিয়া মন্দিৰলৈ গৈ থাকো আমি এতিয়া ল'লোঁ প্ৰসাদৰ থালি আৰু এতিয়া আমি ভিতৰলৈ গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ মন্দিৰৰ ভিতৰত আমি সেৱা কাঢ়িলোঁ মন্দিৰৰ ভিতৰত তাতে মোবাইল এলাউ নাছিলে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া আমি মন্দিৰৰ পৰা বাহিৰত আহিছোঁ এতিয়া ইয়াতে ক'ৰবাত বহিম গৰম লাগিছে নে ঠাণ্ডা লাগিছে গমেই নাপাওঁ এবাৰ বতাহ মাৰি আছে এবাৰ ঠাণ্ডা লাগিছে এবাৰ গৰম দি আছে এই চাওক ৰাম ছাগল বহুত গৰম ভৰি ধৰি পুৰি গৈছে
কাক মাতিছা তুমি? Mandir. এহে দেখিছে কেইটা বান্দৰ এইটো এটা সেম তো ইয়াতে এইটো পুখুৰী হয় মজা জানে সবে পুখুৰী বুলি জানো মানে পানীটো ইমান ঠাণ্ডা বা ফ্ৰিজৰ পানীৰ দৰে লাগে গা ধুব মন গৈছে কিন্তু নামিয়ে যাওঁ নেকি নামো নেকি যাওঁতে যাওঁতে শুকাই যাম যে ৰাতিপুৱাৰ পৰা একো খোৱা নাই বহুত ভোক লাগি আছে মন্দিৰতে ভোক খাই যাম আৰু এতিয়া আমি প্ৰসাদ খাই আছো খোৱাবও নাজানে পকাটো খুৱাই দিব লাগে বোলে পকাটো নিজে হাতে দি খাব লাগে চুলি খোৱাবও হ'ব এইবিলাক সেন্দুৰ লগাই বোলে মোক নহয় মন্দিৰত এনেকুৱা দিব পৰা নাই মই খুলি দি আছো প্ৰসাদত যাতে নকৰে খুলি গ'ল খাই ওপৰতো কি কি লগাইছা তো আমি ভিতৰত পূজা চূজা কৰিলোঁ এতিয়া ইয়াতে বহুত ৰ'দ আমি এতিয়া যদি ভোক দি আছে তেনেহ'লে মন্দিৰৰ ভোগ খাম আৰু এইখিনিয়ে তো ইয়াতে ভোগ দিব আমি কুপন ল'ব আহিছোঁ প্ৰসাদ খালে মানে ফ্ৰী প্ৰসাদ এখানে ভোগৰ প্ৰসাদ ফ্ৰী ভোগ তো গাইজ আমি ইয়াৰ পৰা কুপন ল'লোঁ চাওঁ এয়া কুপন কুপন ল'ব তো ইয়াক আহি ইয়াতে প্ৰসাদ দিব ভোগ দিব চ' আমি ভোগ খালোঁ আৰু তাতেও ভিডিঅ' এলাউ নাছিলে সেইকাৰণে আমি কেমেৰা অফ কৰি দিলোঁ ভোগত দিছিলে খিচাৰি পায়স লাবৰা আৰু পাপৰ পাপৰটো মজা লাগিছে ভোগখিনি খাই বহুতে ভাল লাগিছে মতলব মই খাই পোৱা নাই দেই এনেকুৱা খিচিৰি কেতিয়াও দিল কো দুবাৰ সুকুন লৈছোঁ মই। মিলা দুবাৰ লৈছোঁ দুবাৰ খকুৱা যে মই এবাৰেই লৈছোঁ আৰু বহুত ভাল লাগিলে খাই কেনে খাই লৈ আমাৰ মানে ঘৰত যাব ইচ্ছা যোৱা নাই অলপমান ইয়াতে থাকিব ইচ্ছা গৈছে আৰু বহুত ভাগৰো লাগিছে সেইকাৰণে আমি ভাবিছোঁ পুখুৰী পাৰত অলপমান বহি ফালে যাওঁ চ' এইটো পুখুৰী আৰু ইয়াতে আমি অলপ বহি আছোঁ ধুনীয়া হাৱা মাৰি আছে কেইটামান ল'ৰাই সাঁতুৰি আছে ভাল লাগি আছে চাই কেনে
So, আমাৰ হৈ গ'ল কামাখ্যা মন্দিৰ গোটেইখিনি ঘূৰা আৰু ভোগো খালোঁ আমি। এতিয়া আমি যাবলৈ ওলাইছোঁ মন্দিৰৰ পৰা ঘৰলৈ। তো বলক মন্দিৰৰ বাহিৰলৈ ওলাওঁ। আমি য'ত স্কুটি পাৰ্ক কৰিছিলোঁ তালৈ আহি গ'লোঁ আৰু এতিয়া আমি যাওঁ। অহা টাইমত আহিছিলোঁ খুব ধুনীয়াকৈ আৰু যোৱা টাইমত মুখৰ অৱস্থা ঘামি জামি চেচ। আমি ঘৰ আহি পালোঁ আৰু একদম ভাগৰত অৱস্থা নাই, ইয়াৰতো অৱস্থাই নাই। মোক কৈ আছিলে মই স্কুটি চলাব লাগে, পাৰোঁ মই, বাট মেইন ৰোডত ভয় লাগে। নাই মই জানো, বাট মেইন ৰোডত ভয় লাগে। তো আজিলৈ ভিডিঅ'টোত এইখিনিয়ে। আমি এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমি নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।